নমস্কাৰ এই মুহূৰ্তত এনি খবৰৰ দৰ্শকসকলক স্বাগতম জনাইছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ কেইটামান মুহূৰ্ত বাকি আছে কেইটামান ঘণ্টা বাকি আছে তাৰ পূৰ্বে এবাৰ নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ প্ৰস্তাৱ এবাৰ ইণ্ডিয়াৰ কি সিদ্ধান্ত গ্ৰহণ কৰিছে নীতিশে তাৰ তথ্য লৈ অহাৰ চেষ্টা কৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিয়া হৈছে ডাঙৰ খবৰ ইন্ডিয়া মিত্ৰজোঁটৰ পৰা দিয়া হৈছিল নীতিশলৈ এই প্ৰস্তাৱ জেডিইউ নেতা কেসি ত্যাগীৰ এই বৃহৎ দাবী এটা বিগ ব্ৰেকিং নিউজ মোদী চৰকাৰৰ শপত গ্ৰহণৰ 24 ঘণ্টা বাকি থকা অৱস্থাতে এতিয়া এই বিস্ফোৰণ জেডিইউৰ নেতাৰ এটা ডাঙৰ খবৰ জনাইছো ইয়াৰ পিছতেই নীতিশে গ্ৰহণ নকৰিলে এই প্ৰস্তাৱ প্ৰধানমন্ত্ৰীৰ এই প্ৰস্তাৱ গ্ৰহণ নকৰিলে বিজেপিক সমৰ্থন দিয়ে জেডিইউৱে এনডিএৰ লগতে থাকিব নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিয়া হৈছে আৰু প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ জল্পনা কল্পনা চলি আছে আৰু কেইটামান ঘণ্টাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব আৰু সেই শপত গ্ৰহণৰ কেইটামান মুহূৰ্তৰ পূৰ্বে নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰী পদৰ অফাৰ দিয়া হৈছে এনডিএৰ লগতে থাকিব নীতিশ কুমাৰ আৰু নীতিশ কুমাৰে সেই প্ৰস্তাৱ মানি লোৱা নাই ইয়াৰ পিছতো নীতিশে গ্ৰহণ কৰা নাই এই প্ৰস্তাৱ মোদী চৰকাৰৰ শপত গ্ৰহণৰ 24 ঘণ্টা বাকি থকা অৱস্থাতে এই বিস্ফোৰণ জেডিইউৰ নেতাৰ